Hello everyone, স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ। আশা কৰিছো আপোনালোক সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব শেষলৈকে আৰু আগৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টো মৰম দিব। আৰু আজিৰ ভিডিঅ'টো মই স্কুলত কণমানিহঁতৰ সৈতে কেনেদৰে অতিবাহিত কৰিলো তাকে অকণমান আপোনালোকক দেখাম বুলি ভাবিছো আৰু এই ভাল লগা সময়খিনি মই এনেদৰে সাঁচি ৰাখিম বুলি ভাবি আজি ভিডিঅ'টো আৰম্ভ কৰিলো। তেতিয়াহ'লে চাওকচোন আজি ভিডিঅ'টো আৰু চাই জনাব হেকত কেনেকুৱা লাগে। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। টিট দেখালে নে? টিট দেখাও। আৰু কোৱাচোন কি আছে? হেড, আই, নোজ, এয়াৰ, নেক, হেণ্ড, ফিংগাৰ, লেগ, only one hand, bang hand, left, not right hand, হিমাংশু left, ভুল হৈছে তোমালোক দুটা ভুল হৈছে left, ইহঁতে ভুল কৰিছে left, only one hand, এখন left, right, right hand কোনখন? hand দেখুৱা hand, right hand, right leg, left hand, left leg, sit down, stand up, sit down, stand up, sit down, stand up, sit down, stand up, good. এতিয়া বুজি পাইছা sit down মানে কি? and stand up, story কোনে ক'বা story story কোৱাচোন তোমালোকক যে মই শিকাইছিলো storyটো এলিগেটৰ আৰু কি আছিল এলিগেটৰছ বাৰ্থডে আছিল হয়নে নাই নাৰ্সাৰী তোমালোকক মই শিকাইছিলো নাই কোৱাচোন এলিগেটৰছ বাৰ্থডে কোৱাচোন কোনে পাৰিবা এলিগেটৰ বাৰ্থডে তোমালোকে নাৰ্সাৰী শিকে জানা নহয় লেফ্ট কি আছিল কোৱাচোন এইটো মাই বডিটো গাই দিয়া মাই বডি ৰাইমছটো দেখাই দিছো
যে আজি ছোৱালী পাহৰিলা কেইটা কি শিকাইছিলো Right,